Actually, মোৰ কাঞ্চনৰ অপাৰেশ্যন আছে, আই মিন ছাৰ্ভিচিং আছে। চ' বাইকখনো ছাৰ্ভিচিং দি লওঁ, তাৰপাছত ক'ত যাম আপোনালোকক দেখাই আছোঁ। ত' ভেৰি গুড মৰ্ণিং অল অফ ইউ ফ্ৰম যোৰহাট। আৰু কি কয়, আৰু মাইক এডাপ্টৰটো মই একচুৱেলি কালি কিনিলোঁ। চ' ভইচৰ কোৱালিটি কেনেকুৱা আহিছে আপোনালোকে কমেণ্ট কৰিব। ত' বাইকখনৰ ফিউল আপটো কৰি লওঁ, ফিউল কমি আছে। চ' এইফালে চাওক আপোনালোকে, ফিউল আপটো কৰি লৈ যোৰহাটত মেইন টাউনত লগ পাই আছোঁ। তো বলক ভিডিঅ'টো চাই থাকক। 2000 years later 6.5 তো গাইজ মানে একচুৱেলি কি হ'ল, আৰু এটা ডিপুত সোমাইছিলোঁ। চ' সেইটো ডিপুত মানে স্কেন নহয়, মোৰ কাৰ্ড নাছিলে। চ' এইটো ডিপু পালোহি, স্কেন হ'ব। তো ফিল আপটো কৰি লওঁ। তো ফিল আপটো কৰি আৰু মানে মোৰ ইয়াতে বাইক হোল্ডাৰ এটা কিনিব আছে। চ' বাইক হোল্ডাৰটো কিনি লওঁ। চ' আপোনালোকে চাই থাকক স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো। এইফালে 500 অ'কে 500। তো ফাইনেলি গাইজ দাদা দোকানৰ পৰা এইটো মাউণ্ট ল'লোঁ। এইটো মাউণ্ট মানে একচুৱেলি বেয়া হৈছিল বুলি যে কৈছিলোঁ। চ' এইটো ল'লোঁ, এতিয়া চালি। তো গাইজ ভাবিলোঁ চেইন স্প্ৰে এটাও ল'লোঁ। এইফালে চেইন স্প্ৰে ৰাখি থোৱা আছে চালিয়াকৈ। চ' ইয়াৰ এটা ল'ম। প্ৰাইচ কিমান দাদা এইবোৰ? কোনটো? এইটো প্ৰাইচ কিমান? এইটো লিপটো তোমাৰ 255 মানে 250 মান হ'ব। অ'কে। তো আৰু এটা কথা কৈ দিওঁ, এই দাদাৰ দোকানৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম। আপোনালোকে কোনোবা আহে যদি আহিব পাৰিব। ইয়াতে চব মানে গ্ৰাফিক্সৰ পৰা ধৰি হেলমেট চেলমেটৰ পৰা ধৰি চব ইয়াতে পাই যাব। চ' কি পায় আৰু অ'কে। চ' চব পাব ইয়াতে, আহিব পাৰিব। এখন তৰাজানত আছে লোকেশ্যন, মই ডেছক্ৰিপশ্যনত দি দিম। চ' আপোনালোকে আহিব পাৰিব, ইয়াতে চব পাই যাব। 2000 তো গাইজ ফাইনেলি পালোহি ছাৰ্ভিচিং চেণ্টাৰ। আৰু এইফালে ছাৰ্ভিচিং কৰি আছে মোৰ বাইক কাঞ্চনক। তো চাই থাকক আপোনালোকে। 2000 years later এইফালে মোৰ বাইকৰ খুলি মেলি অৱস্থা বেয়া কৰি দিছে মোৰ কাঞ্চনৰ। চ' কি কৰে দুশ্মনটোৱে জানে, যদি কিবা বেয়া হয় নহয় কথা বেয়া হৈ যায়। এইফালে চাওক আপোনালোকে, অৱস্থা বেয়া হৈ আছে কাঞ্চনৰ। চব খুলি মেলি শেষ কৰি দিছে দুশ্মনটোৱে। চ' গাইজ এফালে মোৰ বাইকৰ ৱাছ কৰি আছে। তো ৱাছ কৰি হোৱাৰ পাছতে ডাইৰেক্ট যাম তিতাবৰ এক্সপ্ল'ৰ কৰি গৈ থাকিম। আৰু বাইক পূৰা ধুনীয়াকৈ ছাৰ্ভিচিং কৰি দিলে দুশ্মনটোৱে। তো গাইজ ভোক লাগিলে চব ভাত কেইটামান ইয়াতে খাই ল'লোঁ। এইফালে চাওক দাইল আছে, এইফালেও দাইল, ভাজি নেমু চেমু চব আছে। চালিয়াকৈ ভাতটো খাই লৈ গৈ থাকিম অভিলাষ দাৰ ঘৰত। তো গাইজ তিতাবৰলৈ আহি আছোঁ এতিয়া। অলপ অফ ৰ'ডিং পাইছোঁ। এইফালে কিবা অভাৰব্ৰিজ বনাই আছে। চ' তলত আহিব লগা হৈছে অফ ৰ'ডিং, কোনো কথা নাই, আহি আছোঁ। আৰু গুগল মেপত চাইছোঁ, চাই আহি আছোঁ। নাই পূৰা ঘূৰ্ণি বতাহ আহিছে বে। বডি অভাৰব্ৰিজ বনাই আছে এইফালে চাওক আপোনালোকে। চ' তলেদি আহি আছোঁ এতিয়া। জোনে ধুৱাব লাগি নিশা মোখনা কুলিৰ মায়া ভৰা জোনাকী। ৱাও গাইজ এইফালে পূৰা মানুহবোৰে পাত ছিঙি আছে চাহ বাগানত। সেইফালে চাহ বাগান এখন আছে, ধুনীয়া চাহ বাগান, পূৰা ধুনীয়া লাগিছে গাইজ। অ' মাই গড, চাওক আপোনালোকে ঘূৰি এইফালে চাওক। আগত অভিলাষ দাৰ গাড়ী, সেইফালে বাগান, চাহ বাগানৰ মাজে মাজে আহি আছোঁ আমি এতিয়া। কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰক। আৰু তাতে ৱেডাৰটো এতিয়া অলপ ডাউন হৈ গৈছে, মানে ক্লাউডি পূৰা ক্লাউডি হৈ গৈছে। এইফালে সকলোৱে চাওক, এইফালে গ্ৰীণ লাগিছে। মানুহবোৰে পাত ছিঙি আছে, চাহপাত লাগিছে।
3 hours later. তো অ'কে গাইজ ফাইনেলি মেইন ডেষ্টিনেশ্যন পালোহি অভিলাষ দা ঘৰত পালোহি তো আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু কাইলৈ ধামাকাদাৰ ভিডিঅ' হৈ আছে আৰু এইফালে অভিলাষ দাৰ লগত যাম কাৰণ চালিয়াকৈ ধামাকাদাৰ ৰাইড হ'বলৈ গৈ আছে কাইলৈ চ' আজিৰ কাৰণে টিলেন টাটা বাই বাই চ' লাভ ইউ অল চবকে আজিৰ কাৰণে বাই বাই গুড নাইট গুড ইভিনিং কাইলৈ ধামাকাদাৰ ৰাইড য়'